নমস্কাৰ বন্ধুসকল, তো স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ। তো আজি হৈছে 2 এপ্ৰিল আৰু আজি আছাম পুলিচ SRG নিযুক্তি পৰীক্ষা, সেই নিযুক্তি পৰীক্ষাৰ ৰিটেন এক্সাম হৈ গ'ল। তো আপোনালোকে বহুতে ৰিটেনটো দি আহিছে আৰু যিসকলে এক্সামটো দি আহিছে তেওঁলোকে নিশ্চয় কাট অফ কিমান হ'ব, কাট অফ কিমান কি হ'ব তাক লৈ অলপ কনফিউজ হৈ আছে আৰু বহুতে মোক সুধিও আছে যে কাট অফ কিমান যাব পাৰে বা কিমান কি হ'ব পাৰে। তো আজি আমি এই ভিডিঅ'টোত আমি আছাম পুলিচ SRG আজি হৈ যোৱা এক্সামটোৰ কিমান কাট অফ হ'ব পাৰে তাৰ এটা অনুমান কৰিম। মই চিয়'ৰকৈ নকওঁ যে ইমানে কাট অফ হ'ব, কিন্তু এটা অনুমান কৰিম মাত্ৰ। যিহেতু মই মোৰ ইনষ্টাগ্ৰাম, টেলিগ্ৰাম আৰু ইউটিউব চবতে এটা পোষ্ট দিছিলোঁ যে আপোনালোকৰ মতে কাট অফ কিমান যাব পাৰে। যিসকলে এক্সাম দিছিল তেওঁলোকৰ এক্সপেক্টেড যিমান মাৰ্ক পাব লাগে বা পাম বুলি আশা কৰিছে, তো সেই মাৰ্কটো মই তেওঁলোকক জনাব দিছিলোঁ। তো সেইটোৰ মতে সেই পলটো চাম আৰু লগতে যোৱা বছৰৰ যিমান কাট অফ আছিলে সেই কাট অফটো চাম। তো আৰু তাৰপিছত এটা অনুমান কৰিব চেষ্টা কৰিম যে কিমান কাট অফ এইবাৰ যাব পাৰে। তো 2022ত যিবাৰ আমি চিলেক্ট হৈছিলোঁ, যিবাৰ আমাৰ এক্সাম হৈছিল, সেইবাৰ টোটেল পোষ্ট আছিল 306টা আৰু আমাৰ কাট অফ যথেষ্ট হাই গৈছিল, কাৰণ পেপাৰখন ইমানো টাফ অহা নাছিল। আৰু আমাৰ AB আৰু UB দুইটাৰে এনেকৈ কাট অফ বেলেগকৈ উলিয়াই দিছিল। UBৰ কাৰণে কাট অফ অলপ বেছি আছিল আৰু ABৰ কাৰণে অকণমান কম আছিল। বহুত বেছিও ডিফাৰেঞ্চ নাছিল, অলপেই আছিল। প্ৰত্যেকটো কেটেগৰী OBC হওক, ST হওক, SC হওক, প্ৰত্যেকটোৰে মেল আৰু ফিমেলৰ যোনটো কাট অফ আছিল তাৰ বেলেগ আছিল। মেলৰ অলপ বেলেগ আছিল আৰু ফিমেলৰো বেলেগ আছিল। তো আমাৰ যেতিয়া কাট অফ ওলাইছিল, আমাৰ জেনেৰেলৰ কাট অফ আছিল 71, তাৰপিছত জেনেৰেলৰ যোনটো মেল আছিল, মেলৰ কাট অফ আছিল 71 আৰু ফিমেলৰ আছিল 59.5। তো অকণমান ডিফাৰেঞ্চ আছে। আৰু SCৰ কাট অফ আছিল, মেলৰ আছিল 63.5 আৰু ফিমেলৰ আছিল 52.5। তাৰপিছত STPৰ মেল আছিল 63.5 আৰু STPৰ ফিমেল আছিল 52.5। তাৰপিছত STHৰ আছিল, মেলৰ আছিল 52 আৰু ফিমেলৰ আছিল 44 কাট অফ। OBC আৰু MOBCৰ যোনটো মেল আছিল তাৰ কাট অফ আছিল 55.5, এইটো OBC মেল। তাৰপিছত OBC ফিমেলৰ আছিল 55 কাট অফ। তাৰপিছত EWS আছিল, EWS ছেকশ্যনৰ যোনটো মেল আছিল, মেলৰ কাট অফ আছিল 64.5 আৰু ফিমেলৰ আছিল 52। তো কাট অফ আছিল UB পষ্টখিনিৰ এইটো কাট অফ। তাৰপিছত ABSI পষ্টখিনিৰ কাট অফ আছিল, জেনেৰেলৰ যোনখিনি আনৰিজাৰ্ভ আছিল, আনৰিজাৰ্ভৰ পষ্টত মেলৰ আছিল 65.5 আৰু ফিমেলৰ আছিল 66। ইয়াত মেলতকৈ ফিমেলৰ কাট অফ অলপ বেছি আছে। তাৰপিছত SCৰ মেল আছিল, SCৰ অকল মেলৰে পষ্ট আছিল, SCৰ মেলৰ কাট অফ আছিল 57। তাৰপিছত STPৰ মেলৰ কাট অফ আছিল 58.5 আৰু ফিমেলৰ আছিল 61 কাট অফ। তাৰপিছত STHৰ অকল মেল আছিল, STHৰ মেলৰ কাট অফ আছিল 44.5। তাৰপিছত MOBCৰ কাট অফ মেলৰ আছিল 59.5 আৰু ফিমেলৰ আছিল 62.5। EWSৰ আছিল EWS অকল মেল আছিল, EWS মেলৰ কাট অফ আছিল 54.5। তাৰপিছত স্পৰ্টছ পাৰ্চনৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন আছিল, চ' তাৰ কাট অফ আছিল 41.5। তো যোনখিনি স্পৰ্টছ চাৰ্টিফিকেট আছিল তেওঁলোকৰ বাবে SI যোনটো AB আছিল, ABত তেওঁলোকৰ কাৰণে স্পেচিয়েল ৰিজাৰ্ভেশ্যন আছিল। তো তাত তেওঁলোকৰ কাট অফ 41 আছিল। তো এইখিনি আছিল 2022ৰ যোনখিনি পষ্ট, আমাৰ বাৰৰ যোনখিনি পষ্ট আছিল সেইখিনিৰ যোনখিনি কাট অফ আছিল, সেইখিনি কাট অফ আপোনালোকক মই জনাই দিলোঁ। যদিও যোৱাবাৰৰ যোনটো কাট অফ আৰু এইবাৰৰ যোনটো আপোনালোকৰ কাট অফ হ'ব সেইটোৰ মাজত অলপো মিল নাথাকিব, বা আপোনালোকে আমাৰ কাট অফটোৰ পৰা আপোনালোকৰ কাট অফটো একদম গেছ কৰিব নোৱাৰে। আমাৰ বাৰত বহুত বেছি হ'ল বুলি আপোনালোকৰ তাত বেছি নহ'বও পাৰে, বা আমাতকৈ আপোনালোকৰ বহুত বেছি হ'বও পাৰে কাট অফ। আগৰ যোনটো কাট অফ আছিল, 2020 চনৰ যোনটো কাট অফ আছিল, সেই কাট অফটো যথেষ্ট কম আছিল। তাৰ কাট অফ প্ৰায় 30-40 সেনেকুৱা ভিতৰতে আছিল। চ' সেইটোৰ পৰা যেতিয়া আমাৰ বেটছৰ যোনখিনি ষ্টুডেণ্ট আছিল তেওঁলোকে যেতিয়া কাট অফটো অনুমান কৰিছিল, তো তেওঁলোকে ভাবিছিল যে কাট অফ 55-50 সিমানমান যাব, বহুতেতো 40 সেনেকুৱাও আশা কৰি আছিল কাট অফ। কিন্তু আমাৰ পৰা পেপাৰ যিহেতু ইজি আহিছিল, চ' কাট অফ যথেষ্ট ওপৰ গুচি গৈছিল। চ' আপোনালোকে আগৰবাৰৰ কাট অফটোক লৈ পিনি আপোনালোকে প্ৰেডিক্ট কৰিব নোৱাৰে যে এইবাৰৰ কাট অফটো কেনেকুৱা হ'ব, কিমান পষ্ট আছে, কিমান কেণ্ডিডেট আছে, পেপাৰ কেনেকুৱা আহিছিল আৰু ষ্টুডেণ্টবোৰে কেনেকুৱা স্ক'ৰ কৰিব পাৰিছে, সেইটোৰ ওপৰত আপোনালোকৰ কাট অফটো ডিচাইড কৰা হ'ব। চ' এইবছৰৰ যোনটো কাট অফ হ'ব সেই কাট অফটো মই আপোনালোকৰ যোনটো এক্সপেক্টেড মাৰ্কছৰ যোনটো মই পল দিছিলোঁ, পলটোৰ পৰাই কাট অফ কিমান হ'ব আমি অনুমান কৰিব চেষ্টা কৰিম। তো আপোনালোকে যেতিয়া পলটো দিছিলোঁ, মই পলটো আপোনালোকক টেলিগ্ৰামতো দিছিলোঁ, ইনষ্টাগ্ৰামতো দিছিলোঁ আৰু ইউটিউবতো দিছিলোঁ কমিউনিটি পষ্টত। চ' আপোনালোকে তাত যথেষ্টখিনিয়ে ৰেছপণ্ড দিছে, কিন্তু পলটো মই বেছি টাইম দিয়া নাছিলোঁ, প্ৰায় 4 ঘণ্টামান হ'ব পলটো দিয়া। সেই 4 ঘণ্টাত যিমান যি ৰেছপণ্ড আহিছে মই সেইখিনিৰ ওপৰতে অলপ এনালাইজ কৰি পিনি আপোনালোকক কাট অফ কিমান হ'ব পাৰে তাৰ এটা ধাৰণা দিবলৈ গৈ আছোঁ। কিন্তু মই যোনটো কাট অফ কম সেয়াই হ'ব বা একজেক্ট সেইটোৱে হ'ব তেনে কোনো কথা নাই। ময়ো জাষ্ট আপোনালোকৰ যোনটো এক্সপেক্টেড মাৰ্কছ আছে সেইটোৰ ওপৰতে গেছ কৰিহে এটা অনুমান কৰিছোঁ। ইয়াতকৈ হয়তো বেছিও হ'ব পাৰে বা কমো হ'ব পাৰে, ময়ো মাত্ৰ অনুমানহে কৰিছোঁ আপোনালোকৰ মাৰ্কছখিনিক
লৈ চ' আপোনালোকে মোৰটোৱে হ'ব বুলি ধৰি নল'ব বা ইউটিউবত বেলেগ কোনোবাই দিলে সেইটোৱে যে কাট অফ হ'ব সেইটো ধৰি নল'ব আপোনালোকে যিমান স্ক'ৰ কৰে সেইটোৰ ওপৰতে আপোনালোকৰ কাট অফটো ডিচাইড কৰা হ'ব যিহেতু চ' মই আপোনালোকক টেলিগ্ৰামত দিয়া পলটোৰ মতে আপোনালোকৰ যোনটো ৰেছপণ্ড আহিছিল তাত প্ৰায় 700 মানুহে ৰেছপণ্ড কৰিছিল চ' সেই পলটোৰ মতে আপোনালোকৰ কাট অফ যাব লাগে 24% মতে যাব লাগে 65 আৰু 22% মতে যাব লাগে 85 আৰু 21% মতে যাব লাগে 75ৰ ওপৰত তো মেজৰিটি এই তিনিটাতে আছে আৰু বহুতৰ মতে 65 যাব লাগে মেক্সিমামৰ মতেতো 65 যাব লাগে কিন্তু 85%টো বহুতৰ মতে যাব লাগে কিন্তু ইয়াত কথাটো এনেকুৱা হয় বহুতে যোনে এক্সাম দিয়া নাই বা বহুতৰ যাৰ এক্সামটো বেয়া হৈছে বা মাৰ্কছ কম হ'ব তেওঁলোক মাত্ৰ বেলেগক ভয় খুৱাবৰ কাৰণে কাট অফ তেওঁলোকে যেতিয়া এনেকুৱা পলবোৰ দিয়া হয় তেওঁলোকে এক্সাম দিয়ক বা নিদিয়ক বা তেওঁলোকে কাট অফটো ওপৰতে এনেই টিক কৰি থৈ গুচি যায় তো এনেকুৱাবোৰ আপোনালোকে 100% যে এইটোৱে হ'ব একুৰেট হ'ব বিলিভ কৰিব নোৱাৰি কিন্তু তাৰপিছত মই যোনটো ইউটিউবত দিছিলোঁ ইউটিউবত প্ৰায় 900 মানুহে ৰেছপণ্ড কৰিছিল পষ্টটোত তাৰপিছত তাৰ 31%ৰ মতে কাট অফ যাব 85+ 17%ৰ মতে যাব 75+, তাৰপিছত 65 আৰু 55 দুটাতে 17% আছে চ' আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইয়াতো যোনটো 85+ আছে তাত 31% দিছে ইয়াতো মেজৰিটি 85+তে আছে তো ইয়াৰ আগৰ যোনটো আছিল যোনটো টেলিগ্ৰামত দিছিলোঁ টেলিগ্ৰামতো 85তকৈ ওপৰত হ'ব বুলি তাতো যথেষ্টখিনিয়ে দিছিল তাতো প্ৰায় 22% আছিল চ' দুইটাতে আপোনালোকে চাব পাইছে কাট অফ হাই যোৱাৰ চান্স আছে কাৰণ তাৰপিছত যোনটো মই ইনষ্টাগ্ৰামত দিছিলোঁ ইনষ্টাগ্ৰামৰ মতে 85+ যাব 24%ৰ মতে 75+ যাব এইটো 30%ৰ মতে আৰু 65+ যাব 25%ৰ মতে চ' ইয়াতো দেখিবলৈ গৈছে প্ৰায় মেজৰিটি যোনখিনি আছে মেক্সিমামে 65 to 85ৰ ভিতৰতে কাট অফটো প্ৰেডিক্ট কৰি আছে যে ইমানখিনি যাব লাগে যেহেতু পেপাৰখন বহুতৰ মতে পেপাৰখন ইজি আহিছে ত' আপোনালোকক মই গোটেই পলকেইটাৰ ৰিজাল্ট আপোনালোকক কৈ দিলোঁ প্ৰত্যেকটো পলৰ ৰিজাল্ট মই আপোনালোকক ইয়াত দেখাইও দিছোঁ চ' আপোনালোকে চাই পিনি এটা নিজে অনুমান কৰিব পাৰে তো কিমান কি কাট অফ যাব পাৰে চ' এতিয়া আহোঁ মোৰ মতে কাট অফ কিমান যাব পাৰে চ' মোৰ মতে যোনটো কাট অফ কম সেইটো কাট অফ মই এই পলকেইটাৰ ওপৰত ধাৰণা কৰি কৈছোঁ আৰু এই কাট অফটো একদম 100% চিয়'ৰ নহয় ইয়াতকৈ হয়তো বেছিও যাব পাৰে ইয়াতকৈ হয়তো কমো যাব পাৰে চ' আপোনালোকে এইটোৱে ধৰি নচলিব যে ইমানেই হ'ব মই কৈছোঁ বুলিয়ে বা বেলেগ আকৌ এবাৰ কৈছোঁ বেলেগ ইউটিউবাৰে কৈছে বুলিও আপোনালোকে এইটো ধৰি নল'ব যে কাট অফ ইমানে যাব মই জাষ্ট এটা অনুমানহে কৰিছোঁ চ' মোৰ মতে কাট অফ যাব লাগে 65 to 75ৰ ভিতৰত থাকিব লাগে কাৰণ নিগেটিভ মাৰ্কিং আছে যিহেতু চ' বহুতে 100 মাৰ্ক কেতিয়াও এটেম্প নকৰে বা 90+ বহুতে এটেম্প কৰিব ভয় কৰিব যোনে একদম 100% চিয়'ৰ আছে সিহঁতি এটেম্প কৰিব পাৰে কিন্তু আপোনালোকৰ কাট অফ বুলি ইমানো বেছি নাযায় যে গোটেইখিনিয়ে 80+ যাব বা 90+ যাব চ' আপোনালোকৰ কাট অফ মোৰ মতেতো 55 to 75 বা 55 to 75 যাব পাৰে হয়তো দুই এজনৰ মাৰ্কছ বেছি যাব পাৰে কিন্তু জেনেৰেলৰ কাট অফ 70 ইয়াৰ ওচৰে পাজৰে থাকিব লাগে বাকী OBC কাট অফ 65 to 75ৰ ভিতৰত থাকিব লাগে আৰু ST SC সেইখিনিৰ হওক তাৰ কাট অফটো অকণমান কম হ'ব পাৰে কিন্তু কেতিয়াবা কম নোহোৱাও দেখা যায় কিন্তু ইয়াত কম হ'ব লাগে যেহেতু মই প্ৰত্যেকটো কেটেগৰীৰ বাবে পুলটোত বেলেগকৈ দিয়া নাছিলোঁ মই জাষ্ট অনুমানহে কৰিছোঁ ইমানটো হ'ব লাগে কাৰণ যদিহে আপোনালোকৰ মতে জেনেৰেলৰ কাট অফটো 75 85 যাব পাৰে চ' কাট অফটো বাকীখিনিৰো তাতকৈ অলপ কম হোৱা দেখা যায় চ' মই সেইফালৰ পৰা অনুমান কৰি ইয়াত আপোনালোকক কৈছোঁ জেনেৰেলৰ 70 to 75ৰ ভিতৰতে থাকিব লাগে মোৰ মতে তাতকৈ অলপ কম বেছি হ'বও পাৰে যিহেতু পোষ্ট অলপ কম পোষ্ট যথেষ্ট কম চ' অনুমান কৰাটো সহজ নহয় ইমান কম পোষ্টত যিহেতু যদি কেটেগৰী ৱাইজ ভাগ কৰি দিয়া হয় তো পোষ্ট যথেষ্ট কম হৈ যায় কিছুমানত এটা দুটা পোষ্ট থাকি যায় পোষ্ট যিহেতু যথেষ্ট কম চ' আপোনালোকৰ টোটেল হয়তো ইয়াৰ পৰা চিলেক্ট কৰিব 85-90 জন বা 100জনমান চিলেক্ট কৰিব পাৰে যিমানজন চিলেক্ট 1:5কৈ যদি চিলেক্ট কৰে তো তাৰ ভিতৰত 100জনমান চিলেক্ট হ'ব লাগে কিন্তু আপোনালোকক যিমান চিলেক্ট কৰাৰ কথা থাকে তাতকৈ বেছিয়ে চিলেক্ট কৰিব তাতকৈ কম চিলেক্ট কেতিয়াও নকৰে চ' আপোনালোকৰ বহুতে হয়তো এক্সাম ভাল হোৱাৰ পিছতো ইয়াত যোনখন মেৰিট লিষ্ট ওলাব সেই মেৰিট লিষ্টত নাম নাহিবলৈও আছে চ' আপোনালোকে মনটো বেয়া কৰি থাকিব নালাগে যে মোৰ মেৰিট লিষ্টত নাম নাহিলে বা মোৰ এক্সাম আজি বেয়া হৈছে বুলি আপোনালোকে যিমান পাৰে নেক্সট এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি থাকক এয়া মাত্ৰ আৰম্ভণিহে হৈছে আৰু বহুতো এতিয়াও যাব আছে চ' আপোনালোকে এতিয়া আৰম্ভ যিহেতু কৰিলে এতিয়া আগুৱাই গৈ থাকক যিসকলৰ ৰিটেন ভাল হৈছে তেওঁলোকে ফিজিকেলৰ বাবে প্ৰেক্টিছ কৰক ৰিটেনৰ ৰিজাল্ট দিয়াৰ পিছত ফিজিকেলৰ বাবে বেছি টাইম নাপায় আমাৰ ৰিটেনৰ ৰিজাল্ট দিছিলে 14 জুনত আৰু ফিজিকেলৰ বাবে মাতিছিলে 19 জুনত চ' মাজত সেইকেইদিনাই সময় আছিল এসপ্তাহৰ সময় আছিল কিন্তু বৰষুণৰ বাবে পিছত পোষ্টপন কৰি দিয়া হৈছিল আমাৰ 27 জুনলৈকে পোষ্টপন কৰি দিয়া হৈছিল 19 জুনৰ পৰা চ' আপোনালোকেও ৰিজাল্ট দিয়াৰ পিছত সময় নাপাব চ' যিসকলৰ এক্সাম ভাল হৈছে তেওঁলোকে এতিয়াৰ পৰাই ফিজিকেলৰ বাবে প্ৰিপেৰেশ্যন কৰি থাকক আৰু যিসকল অলপ কনফিউজনত আছে যে মোৰ হ'ব বা নহ'ব তেওঁলোকেও ফিজিকেলৰ বাবে প্ৰেক্টিছ কৰি থাকক দিনবোৰত আৰু এক্সাম ওলাই থাকিব তাতো ফিজিকেলৰ বাবে যথেষ্টখিনি হেল্প হৈ যাব চ' আপোনালোকে যিমান পাৰে ৰাতিপুৱাও দৌৰক পাছবেলাও দৌৰক যোনসকল একদম চিয়'ৰ আৰু যিসকল অলপ কনফিউজনত আছে তেওঁলোকে বাকী এক্সামৰ বাবে প্ৰিপেৰেশ্যন
কৰি থাকক আৰু লগতে ফিজিকেলৰ বাবে অলপ প্ৰেক্টিছ কৰি থাকক চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল আপোনালোকৰ যিহেতু সুধি আছিল যে মোক কাট অফ কিমান কি হ'ব পাৰে চ' ময়ো এটা অনুমানিক কাট অফে আপোনালোকক জনাব চেষ্টা কৰিলোঁ এইটো 100% চিয়'ৰ নহয় যে ইমানে কাট অফ হ'ব মোৰ মতে কাট অফ ইমান হ'ব লাগে চ' আপোনালোকৰ মতে কাট অফ কিমান কি যাব লাগে মোক কমেণ্ট ছেকশ্যনত জনাব আপোনালোকৰ আৰু কিবা জানিব লগা থাকে তেন্তে মোক আপোনালোকে টেলিগ্ৰাম বা ইনষ্টাগ্ৰামত মেছেজ কৰি সুধিব পাৰে মই নিশ্চয় আপোনালোকক মেছেজসমূহৰ ৰিপ্লাই দিব চেষ্টা কৰিম আৰু আজিলৈ ভিডিঅ'টো ইমানেই ৰাখিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ কিবা এটা হেল্প হ'ল তো আৰু নতুন ভিডিঅ' দি থাকিব চেষ্টা কৰিম আপোনালোকৰ সহায় হোৱাকৈ তো আজিলৈ ইমানেই ৰাখিছোঁ ধন্যবাদ